আজি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ ৩টা প্ৰাইমাৰীক লৈ পেলাই ইয়াত আমাৰ এটা ৰাজনৈতিক সজাগতা সভা হৈছিলে আৰু এই সভাতে তিনিজন সদস্য আমাৰ দলৰ নিউ পিপল দলত যোগদান কৰিছে। তেখেতসকলে কৈছে কি 2003 চনত যেহেতু BTC চুক্তি হৈছিলে আৰু BTC চুক্তিৰ পিছত তেওঁলোকে চুক্তিৰ যিখিনি দফা আছিলে পুনৰ সংস্থাপনে হওক বা এক্স বিএলটিবিলাকক সুবিধা দিয়াৰে হওক এইখিনি কথা তেওঁলোকে হাগ্ৰামা ডাঙৰীয়াৰ ওচৰত আশা কৰিছিলে, কিন্তু এইখিনি আশা তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে বা তেওঁলোকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো পাত্তা নিদিলে আৰু সেইটো কাৰণে তেওঁলোকে আজি 2020 27 জানুৱাৰী যিটো চুক্তি হৈছে শান্তি চুক্তি বিটিআৰ এই বিটিআৰ চুক্তিত যিহেতু এটা দফা উল্লেখ আছিলে বড়োলেণ্ড আন্দোলনৰ যিখিনি যোগদান কৰিছিলে তেখেতসকলৰ পুনৰ সংস্থাপন দিয়াই হওক বা এক্স গ্ৰেচিয়া দিয়াই হওক এইখিনি আমাৰ বিটিআৰ চুক্তিত উল্লেখ আছে। সেই হিচাপে তেওঁলোকে বিটিআৰ চুক্তি আশা কৰিছে আৰু আশা কৰি পেলাই আজি আমাৰ UPPL দলত তেওঁলোকে যোগদান বৰ্তমান ৩২ নং ভেৰগাঁও সমষ্টিত আমাৰ UPPL দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী বা দল আমি এতিয়ালৈকে দেখা পোৱা নাই, কাৰণ আমাৰ UPPL দল হিচাপে আমি এক্সিট পল আমি পাইছোগৈ এতিয়ালৈকে ৩৩,000 ভোট পাই পেলাই আমি জিকাৰ যিটো মানে এক্সিট পল সেই এক্সিট পলটো আমি পাইছোঁ। গতিকে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কেণ্ডিডেট বা দল আজিলৈকে ইয়াত নাই বুলি মই ভাবোঁ আৰু যিবিলাকে ছেকেণ্ড পজিশ্যনত থাকিব তেওঁলোকে মানে ছিংগল ডিজিট 10,000ৰ তলত ভোট পাই পেলাই যিকোনো দলে হয় BPF হয় BJP তেওঁলোকে ছেকেণ্ড পজিশ্যনত থাকিব। ভেৰগাঁও সমষ্টিত জনগোষ্ঠী হিচাপে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰিটো পাইছে। আজি তাৰিখত আগৰবৰ যিবিলাক নিৰ্বাচন মানে হৈছিলে সেই নিৰ্বাচনবিলাকত আমি দেখিছিলোঁ কি এপছো সমৰ্থন দিয়া ৰাজনৈতিক দলত অন্যান্য জনগোষ্ঠীবিলাকে সমৰ্থন দিছিল যদিও যেনেকুৱা আজি তাৰিখত দিছিলে সেনেকুৱা দিয়া নাছিলে, কিন্তু আজি আমি নিজকে আশ্ৰয় পাইছোঁ। আমি UPPL দলৰ কৰ্মী হিচাপে হওক বা প্ৰাৰ্থী হিচাপে হওক আমি যথেষ্টখিনি সন্তুষ্ট হৈছে। বড়ো জনগোষ্ঠী যেনেকৈ আমাৰ দলত যোগদান কৰিছে অন্যান্য জনগোষ্ঠীৰ পৰাও যোগদান কৰিছে আৰু তেখেতসকলেও আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আমাৰ যিখিনি বটাছ ৰাইজ আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ UPPLে দুটা এজেণ্ডা লৈ পেলাই নিৰ্বাচনত নামিছোঁ, এটা হ'ল পৰিৱৰ্তন আৰু আনটো হ'ল বিটিআৰ চুক্তি ৰূপায়ণ। সেই দুটা এজেণ্ডাক আমি স্পষ্টকৈ ৰাইজক বুজাই দিছে আৰু বুজি পোৱা হিচাপে ৰাইজে মানে এইবাৰ তেখেতসকলে বিভেদ ভোট দিয়ক, যাক দিলে বিটিআৰ চুক্তি ৰূপায়ণ হ'ব, যাক দিলে আমাৰ বৰ্তমানৰ যিটো 27 জানুৱাৰী এপ্ৰিললৈকে যিটো চৰকাৰ চলি আছিলে BTC এই চৰকাৰৰ যিটো পৰিৱৰ্তন হয় যাক দিলে যাক ভোট দিলে সেই পৰিৱৰ্তন কৰাৰ স্বাৰ্থত যাতে ৰাইজে ভোট দিয়ে মই তাকেই অনুৰোধ জনাইছোঁ। আৰু ৩২ নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ UPPL দলত আমাৰ ইছ্যু আছে, আমাৰ কাৰ্যপন্থা আছে, যি কাৰ্যপন্থা ৰূপায়ণ হ'লে ৰাইজৰ উপকৃত হ'ব, অঞ্চল উন্নতি হ'ব। গতিকে অঞ্চল উন্নতিৰ কাৰণে ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ কাৰণে অঞ্চল উন্নয়ন হোৱাৰ কাৰণে শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে যাতে চবে মইতো ক'ম চবে UPPL